কিন্তু মই এনেকুৱাও যে বুৰ্বক নহয় যে বটল ভাঙি মেলি ৰাস্তা মানুহে আহিব বা সো হে গাইস কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে পোনপ্ৰথমে যিসকল নতুন মানুহে আমাৰ এই ভিডিওটো চাইছে মই তেওঁলোকক প্ৰথমতে জনাই ল'ব বিচাৰো যে আমাৰ এই চেনেলত বিশেষকৈ আপোনালোকে সোশ্যাল মিডিয়াৰ লগতে অসমৰ ইউটিউবাৰ সকলৰ আপডেটছ বা নিউজসমূহ পাই থাকিব আৰু প্ৰয়োজন হলে কেতিয়াবা বাহিৰৰ নিউজ বা আপডেটছ দিম বাৰু ফাৰ্ষ্ট আপডেটটো হ'ল ডিম্পু বৰুৱাৰ ওপৰত সো ৰিসেন্টলি তেওঁ থাইলেণ্ডলৈ গৈছিল আপোনালোকৰ ভিতৰত থকা তেওঁৰ ভিডিও চোৱাসকলে নিশ্চয় গম পায়েই চাগে এতিয়া কথা হ'ল তাত থাকোতে তেওঁ ইনষ্টাগ্ৰামত এটা ষ্টৰী দিছিলে য'ত তেওঁ অহা 22 তাৰিখে মানে অহা কাইলে তেওঁৰ ভিডিও চোৱা সাবস্ক্ৰাইবাৰ সকলক লক কৰিবলৈ মাতিছে কোড মাতিছে তাক জানিবলৈ আপোনালোকে প্ৰথমতে এই ষ্টৰীটো চাই লওক তেতিয়া গম পাব তো হাই ৰাইজসকল মই আছোঁ চাওক পাটায়া বেংককত আৰু মই 22 তাৰিখে বৰপেটাত যাম তো আবেলি সন্ধিয়া এটা সৰু গেট টুগেডাৰ টাইপ যোনে যোনে মোৰ ভিডিঅ' চাই তাত এই এখন ফিল্ড আছে গোপীনাথ বৰদলৈ ফিল্ড তাত আহিব আপোনালোকে সকলোকে লগ পাম বহুত ভাল লাগিব মানে বহুত তেনেকৈ মেছেজ দি আছে বৰপেটা ৰ'দত মই যোৱাও নাই তেনেকৈ বৰপেটা টাউনত গৈ থাকোঁ ৰ'দত গৈ পিনে আপোনালোকক লগ পাম সকলোকে মানে যোনে যোনে আহে আৰু নিজৰ টাইম খৰচ কৰি নাহিব নৰ্মেলি যোনে যোনে ফ্ৰী থাকে আহিব গোপীনাথ বৰদলৈ ফিল্ডলৈকে লগ পাম এটা কথা 22 তাৰিখে যিটো বৰপেটা ৰ'দত সৰুকে মই অনুষ্ঠান পাতিম এইটো কোনো মোৰ মিটআপ বা ডাঙৰ কিবা নহয় এটা খোলা কিউএনএ হয় যিহেতু মোৰ ভিডিঅ' চাই মোক কিবা সুধিব বা মই সুধিম নৰ্মেল জানে কোনময় কোনতই বনাও এইটো জাষ্ট খোলা ওপেন কোনময় কোনতই এতিয়াছো নেক্সট আপডেটলৈ আপডেটটো হ'ল মানবী বৰুৱাৰ ওপৰত যিয়ে আজিৰ পৰা প্ৰায় এমাহমান আগত অনলাইন ভিক্ষাৰী বুলি এক বিতৰ্কত সোমাই পৰিছিল বা বহুতে ট্ৰল কৰিছিল ছ'চিয়েল মিডিয়াত আপোনালোকৰ ভিতৰত থকা হয়তো বেছিভাগেই জানে এইটো কথা এতিয়া কথা হ'ল দুদিনমান আগত তেওঁ ফেচবুক পেজ আৰু ইউটিউব চেনেলত এটা কমেডি ভিডিঅ' পাব্লিছ কৰিছিল য'ত তেওঁ ৰাস্তাত বিয়েৰ বটল ভাঙিছিল মানে এক্টিং হিচাপে আৰু সেইকাৰণে ভিডিঅ'টো পাব্লিছ কৰাৰ পিছত বিশেষকৈ ফেচবুকত তেওঁ হেট কমেণ্ট পাইছিল গালি খাইছিল আপোনালোকে যদি এতিয়াও সেই ফেচবুকত দিয়া ভিডিঅ'টোৰ কমেণ্টছবোৰ চাইগে নিশ্চয় দেখিব মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম বাৰু ইউটিউবতো তেওঁ এতিয়া সেইটো ভিডিঅ'ৰ কমেণ্ট বক্স বন্ধ কৰিলে বাৰু সো এতিয়া ফাইনেল আপডেট এইটোৱে যে মানবী বৰুৱাই ৰিচেণ্টলি ফেচবুক পেজ আৰু ইউটিউব চেনেলত এটা ভিডিঅ' পাব্লিছ কৰি সেই হেট কমেণ্টছবোৰৰ ওপৰত ৰিয়েক্ট কৰিছে বা ৰিপ্লাই কৰিছে সৰু ক্লিপ এটা মই আপোনালোকক ইয়াত দেখুৱাই দিছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকে ডেছক্ৰিপশ্যনত যাব লিংক দিয়া আছে ইয়াতে মই বটল ভাঙিছিলোঁ কিন্তু মই এনেকুৱাও যে বুৰ্বক নহয় যে বটল ভাঙি মেলি ৰাস্তা মানুহে আহিব বা মোৰ ঘৰৰ মানুহে ইয়াতে খোজকাঢ়ি মই নিজেও খোজকাঢ়ি যাওঁ কি তাত গৈ পেলাই কি মই বটল ভাঙি মেলি মানে মই চাফা তাফা নকৰাকৈ মানে তাতে থৈ আহিম নেকি যেনেকৈ ভাঙিলোঁ তেনেকৈ আমি যিটো এটা কথা কওঁ যেতিয়া চিনেমা এখনত তাততো মাথাত ভাঙি দিয়ে বটল বা পুৰা দলিয়াই দিয়ে কি সিহঁতি মানে চিনেমাখন কৰি থাকোঁতে মানে বটল চটলখিনি কি মানে তাতে পেলাই থৈ দিয়ে নেকি সিহঁতি মানে বটলটো ভঙাৰ পাছত কোনো চফা তফা নকৰে নেকি আমি অকণমান নিজে ভাবি চাবচোন আপোনালোকে কেনেকুৱা কমেণ্ট দিয়া মানুহৰ কাৰণে কৈছোঁ দেই অকল কমেণ্টটো পাইছোঁ বুলিয়ে দেখিছোঁ বুলিয়ে না ভিডিঅ'টো ভালকৈ চাব নে কিবা এটা চাব আহিয়ে মুঠতে বেয়া কমেণ্ট উপায় দিবলৈ ভাবিব মানে ৰাস্তাত কেলৈ বটল ভাঙিছ আৰে মোৰ ঘৰৰ পদূলি আগৰ ৰাস্তা হয় আৰে মই চাফা কৰিম ন ঘৰ পদূলি নহ'লেও মই যদি বেলেগতো ভাঙোঁ তো মই কি তেনেকৈ থৈ আহিম নেকি মোক কোনোৱে একো কথা নক'বই নেকি যে মানৱী তই ইয়াতে বটল ভাঙিলি ইয়াতে থৈ দিলি কেনেকুৱা এতিয়াছো নেক্সট আপডেটলৈ আপডেটটো হ'ল বাদিছৰ ওপৰত য'ত বেছিকেলি শ্বৰ্ট ফিল্ম মিউজিক ভিডিঅ' আদি পাব্লিছ কৰা হয় আৰু ছাবস্ক্ৰাইবাৰো আপোনালোকে দেখিছে 1 মিলিয়ন হ'বলৈ গৈ আছে তেওঁলোকৰ চেনেলত সো এতিয়া কথা হ'ল বাদিছত উইথ ইউ নামৰ এখন শ্বৰ্ট ফিল্ম আহি আছে য'ত ৰাব্বানি স্বয়মৰ লগত আলিস্মিতা গোস্বামীয়েও অভিনয় কৰিছে এতিয়ালৈকে কোনো তাৰিখ দিয়া নাই বাৰু কেতিয়া ৰিলিজ কৰা হ'ব যদি পিছলৈ তেওঁলোকে তাৰিখ আপডেটত দিয়ে মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিম এতিয়া আহিছোঁ ইয়াৰ পিছৰটো আপডেটলৈ এই আপডেটটো হ'ল AS22 ভ্লগৰ ওপৰত সো ৰিচেণ্টলি তেওঁ এটা ভিডিঅ' পাব্লিছ কৰিছিল য'ত গম পোৱা গৈছে যে তেওঁৰ ঘৰলৈ আজিকালি ছাবস্ক্ৰাইবাৰসকল বেছিকৈ অহা হৈছে যাৰ কাৰণে তেওঁৰ নিজৰ কামত অসুবিধা হৈছে ইভেন তেওঁ ভিডিঅ'ত কোৱা মতে কিছুমানে ৰাতিপুৱা 3-4টা বজাতো আহি যায় সো সকলো কথা এক্সপ্লেইন কৰি আৰু ছাবস্ক্ৰাইবাৰসকলক কিছু ৰিকুৱেষ্ট কৰি তেওঁ ভিডিঅ'টো বনাইছে এটা সৰু ক্লিপ মই আপোনালোকক ইয়াত দেখুৱাই দিছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকে ডেছক্ৰিপশ্যনত যাব লিংক দিয়া আছে মানে আজি কেইদিনমানৰ পৰা বহুত ছাবস্ক্ৰাইবাৰ অহা হৈছে তেওঁলোক অহাৰ বাবে মই বেয়া নাপাওঁ কিন্তু ৰাতিপুৱা 4টা বজাত 3টা বজাতে আহি পায় ধনুকলি যে উঠি আকৌ চাহ বনাই দিবলগীয়া হয় মই ৰাতি 12টা বজাত শুওঁহে টোপনি মাৰোঁ ভিডিঅ' এডিটিং কৰি কিন্তু 3-4টা বজাত যদি মানুহ আহে বা ছাবস্ক্ৰাইবাৰ আহে তেওঁলোকক আকৌ উঠি চাহ বনাই দিয়ে আকৌ কথা নাপাতিলে তেওঁলোকে মনত কষ্ট পাব দুখ পাব ইমান দূৰৰ পৰা আহিছোঁ দুলৰাজে কথা এষাৰ নাপাতিলে কিন্তু আকৌ উঠি কথা পতা একেবাৰে দুৰ্বল হৈ পৰিছোঁ মানে ইমান মানে টোপনি ভালকৈ মাৰিবই পৰা নাই কিছুমান ছাবস্ক্ৰাইবাৰ এনেকুৱা আহে তেওঁলোকৰ মোবাইলৰ কেমেৰাটো ইমান এটা ভাল নহয় আৰু মোকে কয় দুলৰাজ দা আপোনাৰ মোবাইলটো দিয়ক আপোনাৰ মোবাইলটো দিয়ে মই ব্লগিংটো আৰম্ভ কৰিম মোৰ মোবাইললৈ ট্ৰেন্সফাৰ কৰি ল'ম আপোনাৰ মোবাইলটো দিয়ক আৰু মই সো গাইছ আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই